নমস্কাৰ বন্ধুসকল, মই অংকুৰ জ্যোতিনাথ আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ নতুনকৈ লঞ্চ হ'বলগীয়া ডিজিটেল মিটাৰটো। হয়, আৰু এই ডিজিটেল মিটাৰটো আপোনালোকে চাগে বুজি পোৱা নাই কিনো ডিজিটেল মিটাৰ। আৰু এই ডিজিটেল মিটাৰটো হৈছে এইটো বিদ্যুৎ ব্যৱহাৰ কৰে মিটাৰ। কাৰণ আমি যোনটো আগত আমাৰ ঘৰত যোনটো আমি আগত বিদ্যুৎ ব্যৱহাৰ কৰিছিলোঁ তাত আগত আমাৰ বিল উঠিছিল। হয়, আৰু তাৰ ফলত আমি টকা দিবলগীয়া পৰিছিল। কিন্তু এতিয়াও টকা দিব লাগিব, কাৰণ এই মিটাৰটো এতিয়া আমি ৰিচাৰ্জ কৰিব লাগিব। হয়, আৰু এই মিটাৰটোত এতিয়া আমি ৰিচাৰ্জ কৰিব লাগিব। যেনেকৈ আমি মোবাইল ফোনত ৰিচাৰ্জ কৰিছিলোঁ তেনেকৈ এই মিটাৰটোত আমি ৰিচাৰ্জ কৰিব লাগিব। হয় বন্ধুসকল, আপোনালোকে চাগে নাজানে এই মিটাৰটোৰ ফিচাৰ্ছ কোৱালিটি কেনেকুৱা। হয় বন্ধুসকল, তেনেহ'লে আমাৰ আজি এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু গম পাব এই মিটাৰটোৰ কেনেকুৱা ফিচাৰ্ছ কোৱালিটি। হয় বন্ধুসকল, আপোনালোকে চাই আছে পুনৰ আশা ইউটিউব চেনেলটো, তেনেহ'লে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আপোনালোকে আগৰ যোনটো ডিজিটেল মিটাৰ আছিল সেই মিটাৰটো অতি শীঘ্ৰে এতিয়া চেঞ্জ কৰি দিব যোনবোৰ বিদ্যুৎ কোম্পানী আছে, বিদ্যুৎ কোম্পানীবোৰে। আৰু এই মিটাৰটোত এতিয়া আপোনালোকে যেনেকৈ আগত মানে বিলবোৰ এক্সচেঞ্জ কৰি, মানে কি বুলি ক'ব লাগিব, যে NGO আছিল আগত, ঠায়ে ঠায়ে NGO আছিল আৰু আমি সেই NGOত আমি দিব লাগিছিলে। আৰু এতিয়া কি হৈছে, ঘৰে ঘৰে বিলবোৰ দিব আহে, নাইবা ক'ৰবাত এটা নিৰ্দিষ্ট এটা অফিচ কৰিছে তাত আমি দিব লাগে। আৰু এটা ভাল হৈছে কি, মানে এতিয়াৰে পৰা যিবোৰ অনাদায় মানে বিদ্যুৎ ব্যৱহাৰ কৰিছিল, কিছুমানে বিনা কাৰণত এটা দুটা বাল্ব এনেই জ্বলাই ৰাখিছিল আৰু তেতিয়া ভাবিছিল যে কি হ'ব আৰু বিল উঠিব, বাছ কেইদিনমানৰ বিল নিদিলেই হ'ল। আৰু এতিয়া তেনেকুৱা নহয়। এতিয়া হ'ব আপোনালোকে মোবাইল ফোনৰ দৰে। হয়, আপোনালোকে মোবাইল ফোনত আগত যেনেকৈ কল কৰিছিল, কল কৰিলে 1 টকাকৈ কাটিছিল, তেনেকৈ আজিকালি এটা বাল্ব জ্বলালে 1 টকাকৈ কাটিব। আৰু কথাৰ কথা দেই। গতিকে যিহেতু তেনেকুৱা হ'ব, এতিয়াৰ পৰা চাগে এটা কি ভাল হ'ব যে কোনেও লাইটবোৰ এনে অযথাই অনাদায় কোনো ব্যৱহাৰ নকৰিব। আৰু কৰিলে কি লাগিব, তেনেহ'লে টকা লাগিব। কাৰণ আপোনালোকে এতিয়াৰ পৰা এটা মানে যোনবোৰ কোম্পানী আছে, কোম্পানীয়ে এতিয়াৰে পৰা এটা সিদ্ধান্ত লৈছে যে ইমান টকা ভৰালে আপুনি ইমান দিন চলাব পাৰিব। চাওক, মই এটা এক্সাম্পল দিছোঁ। মোৰ এইটো এটা মিটাৰ, মোৰ এইপিনে এটা মিটাৰ আছে আৰু এইপিনে এটা লাইট আছে। মই ইয়াতে এদিনৰ কাৰণে মই 100 টকা ভৰাইছোঁ আৰু এইপিনে লাইটটো ঠিকে আছে, মই ইয়াতে 100 টকা ভৰাইছোঁ, চলিল 1 ঘণ্টা চলিল, লাইটটো 1 ঘণ্টা চলাৰ পিছত ভিতৰত এটা কানেকশ্যন থাকিব আৰু সেই কানেকশ্যনটো খোল খাই যাব। খোল খাই যোৱাৰ পিছত কি হ'ব, লাইটটো কাম নিদিব। এতিয়া আমি মিটাৰ চিটাৰ খুলি কৰিলে সেইটো একো কাম নিদিব। আৰু নতুনকৈ ৰিচাৰ্জ কৰিবলৈ কিবা এটা টেকন'লজি ইউজ কৰিছে, আৰু সেই টেকন'লজিটো মই ইতিমধ্যে চোৱা নাই। যদি মই গম পাওঁ আপোনালোকে সেই টেকন'লজিটো, নিশ্চয় সেই ভিডিঅ'টো মই লৈ আহিম টেকন'লজিটো। গতিকে তেনেকুৱাই আৰু যেনেকৈ ৰিচাৰ্জ কৰিছিলোঁ তেনেকুৱাই আৰু সেই চিষ্টেমত এইটো চলিব। আৰু যিসকল আগতে মানে কৈ দিছোঁ, আৰু যিসকলে মানে আগতে অনাদায় বিদ্যুৎ ব্যৱহাৰ কৰিছিল তেওঁলোকৰ কাৰণে এতিয়া বেয়া হ'ব চাগে। কাৰণ বেয়া নহ'ব, ভালে মোক আকৌ মই এইটো কি কোৱা নাই, ভিডিঅ'টোৰ দ্বাৰা কাৰোবাৰ মনটো আঘাত দিব বিচৰা নাই। জাষ্ট কৈছোঁহে, যদি মানে ময়ো ছাপ'জ যেনিবা মই এটা লাইট জ্বলাই আছোঁ, ইয়াতে মই যোনটো ইউজ কৰি আছোঁ, মই 3-4টা লাইট ইউজ কৰি আছোঁ, তেতিয়া অলপ হ'লেও মনত এটা ভয় লাগিব, কিজানি বিলটো বেছি উঠি যায়, কিজানি বিলটো বেছি উঠি যাব পাৰে। গতিকে তেনেকৈ আমি লাইটবোৰ তেতিয়া আমি এটা নিৰ্দিষ্ট কি কৰি আমি জ্বলাম, ফাৰ্ষ্ট এটা নাইবা তেতিয়া দুটা জ্বলাব। গতিকে বন্ধুসকল, এনেকুৱাই থাকিব। আৰু মই নেক্সট ভিডিঅ'টোত লৈ আহিম ফিউচাৰ্ছ কোৱালিটিখিনি। আজি জাষ্ট অলপমান বনাই দিলোঁ, কাৰণ গম পালোঁ যে এনেকুৱা এটা মিটাৰ আহি আছে আমাৰ মাজত। ইতিমধ্যে মই দেখিছিলোঁ আমাৰ অসমত আহিছে যোনবোৰ ৰেচিডেঞ্চি আছে। মই দেখিছিলোঁ গুৱাহাটীৰ হাতীগড় এম্পেয়াৰ ৰেচিডেঞ্চি, এইটো খেতাপাৰাত আছে এম্পেয়াৰ ৰেচিডেঞ্চি। তাত মই যাওঁতে দেখিছিলোঁ এটা মিটাৰ আছে, ছেম ডিজিটেল মিটাৰ। তাত কেইটামান নম্বৰ আছে, আৰু নম্বৰকেইটাত এখন ৰিচাৰ্জ কাৰ্ড আহিব। ৰিচাৰ্জ কাৰ্ড মানে কি, জেৰক্স কপিৰ নিচিনা ইমানটো হ'ল, আৰু তাতে কিবা চিৰিয়েল নম্বৰ এটা লিখা থাকে। তাতে এটা কিবা ক'ড এটা মাৰিব লাগে, ষ্টাৰ কিমান জানি এটা মাৰিব লাগে, মাৰি তাত নম্বৰটো দিব লাগে, হেচ মাৰি বাছ তাতে অ'কে মাৰিলে হ'ল, আৰু ৰিচাৰ্জটো সোমাই গ'ল, লগে লগে অন হৈ গ'ল লাইট। গতিকে এনেকুৱাই আৰু বস্তুটো আছিল, মই দেখিছিলোঁ। আপোনালোকে যদি কেতিয়াবা যায় চাব, আৰু ৰেচিডেঞ্চিত থাকিব লাগে। গুৱাহাটীত আছে, ভালেকেই ঠাইত আছে, মই দেখিছিলোঁ। গতিকে দেখিছোঁ, ক'লোঁ, মনত পৰিল, ভিডিঅ'টো চালোঁ, আৰু এনেকুৱা বহুত ইউটিউবত ভিডিঅ' আহিছে। গতিকে গম পালোঁ বন্ধুসকল, মই নেক্সট ভিডিঅ'টোত লৈ আহিম এই মিটাৰটোৱে কেনেকৈ কাম কৰে। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো যদি আপুনি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আজি লৈছোঁ আপোনাৰ পৰা বিদায়। বাই বাই, জয় অসম।